এটিএমৰ পৰা টকা উলিয়াবৰ সময়ত মনত ৰাখিব এই কথাবোৰ নহলে খালি হ'ব পাৰে আপোনাৰ একাউণ্ট এটিএমৰ পৰা নগদ ধন উলিওৱাৰ সময়ত হোৱা সৰু ভুলৰ ফলত খালি হ'ব পাৰে আপোনাৰ একাউণ্ট আজিকালি সাইবাৰ অপৰাধৰ গোচৰসমূহ ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে যদি আপুনি এটিএমৰ পৰা ধন উলিয়াইছে তেন্তে এটিএম ব্যৱহাৰ কৰাৰ পাছত ভালদৰে পৰীক্ষা কৰিব লাগিব আসলতে এটিএমত আটাইতকৈ ডাঙৰ বিপদটো হ'ল কাৰ্ড ক্লিনিঙৰ ওপৰত ইয়াৰ পৰা আপোনাৰ সকলো তথ্য সহজতে পোৱা যায় আৰু আপোনাৰ একাউণ্টটো খন্তেকতে খালি হৈ যাব পাৰে এইদৰে সাইবাৰ চোৰে চুৰি কৰে আপোনাৰ ডাটা ডিজিটেল ইণ্ডিয়াত হেকাৰসকলক অতি স্মাৰ্ট হৈ পৰিছে এই হেকাৰে এটিএম মেচিনত থকা কাৰ্ড স্লটটোৰ পৰা গ্ৰাহকৰ বেংকিং তথ্যসমূহ চুৰি কৰে আপুনি নাজানে যে এই হেকাৰসকলে এনে এটা ডিভাইচ এটিএম মেচিনৰ কাৰ্ড স্লটত লগাই ৰাখে যিয়ে আপোনাৰ কাৰ্ডৰ সকলো তথ্য স্কেন হয় এই ডিভাইচৰ যোগেদি আপোনাৰ সকলো বিৱৰণ সেই ডিভাইচত সংৰক্ষিত কৰা হয় ইয়াৰ পাছতে ব্লুটুথ বা আন কোনো ভাল ডিভাইচৰ সহায়ত এই হেকাৰসকলে সকলো তথ্যসমূহ চুৰি কৰে আপুনি কেনেকৈ সজাগ হ'ব হেকাৰসকল যিমানে চতুৰ নহওক কিয় কিন্তু যদি আপুনি সজাগ হয় তেন্তে আপোনাৰ টকা আপুনি নিৰাপদে ৰাখিব পাৰিব আসলতে আপোনাৰ ডেবিট কাৰ্ডত সম্পূৰ্ণ প্ৰৱেশ কৰিবলৈ হলে হেকাৰৰ বাবে আপোনাৰ পিন নম্বৰ থকাটো বাধ্যতামূলক অৱশ্যে ইয়াৰ বাবেও হেকাৰৰ এটা পদ্ধতি আছে তেওঁলোকে কেমেৰাৰ সহায়ত আপোনাৰ পিন নম্বৰ ট্ৰেক কৰে অৰ্থাৎ আপোনাৰ তথ্য চুৰিৰ বাবে তেওঁলোক সম্পূৰ্ণৰূপে সাজু হৈ থাকে এনে ক্ষেত্ৰত যেতিয়া আপুনি পিন নম্বৰটো লিখিব তেতিয়া আনখন হাতেৰে ঢাকি ৰাখিব নগদ ধন উলিওৱাৰ আগতে এটিএম চেক কৰক যদি আপুনি এটিএম লৈ যায় তেন্তে প্ৰথমে এটিএম মেচিনৰ কাৰ্ড স্লটটো পৰীক্ষা কৰি লওক যদি এটিএম কাৰ্ডৰ স্লটটো কোনো ধৰণৰ হেতালি খেলা হৈছে বা স্লটটো ঢিলা হৈ আছে তেন্তে ইয়াক ব্যৱহাৰ নকৰিব কাৰ্ডখন কাৰ্ড স্লটত সোমোৱাই থাকোঁতে তাত জ্বলি থকা গ্ৰীণ লাইটটোৰ ওপৰত চকু ৰাখক যদি ইয়াৰ স্লটত গ্ৰীণ লাইট জ্বলি আছে তেন্তে আপোনাৰ এটিএমখন নিৰাপদ যদি তাত ৰঙা বা আন কোনো ৰঙৰ লাইট জ্বলা নাই তেন্তে কোনো কাৰণতে এটিএমটো ব্যৱহাৰ নকৰিব